এই পৃথিৱীত মানুহে কৰিব নোৱাৰা একো নাই। কোনোবাই চেষ্টা নকৰে আৰু কোনোবাই চেষ্টা কৰে, আৰু যিয়ে চেষ্টা কৰে এদিন নহয় এদিন সফলতা অৰ্জন কৰে। আপোনাৰ যিমান ডাঙৰ সপোন হ'ব, আপুনি সিমানে বেছি সমস্যাৰ সন্মুখীন হ'ব, আৰু যেতিয়া সমস্যাৰ সমাধান কৰিব পাৰিব তেতিয়া আপোনাৰ ডাঙৰ সপোনবোৰ পূৰ হ'ব। সফলতা এদিনত পোৱা নাযায়, কিন্তু চেষ্টা কৰি থাকিলে এদিন নহয় এদিন নিশ্চয় পোৱা যায়। জীৱনৰ প্ৰতিটো খোজতে বাধা আহিব, আৰু সেই বাধা নেওচি আগবাঢ়ি যোৱাৰ নামেই সফলতা। লক্ষ্যত উপনীত নহ'লে হতাশ নহ'বা। জীৱনৰ ৰাস্তা কেতিয়াও শেষ নহয়। এবাৰ নোৱাৰিলে হাজাৰবাৰ চেষ্টা কৰা, নিশ্চয় এদিন জয়ী হ'বা।